বড়মা ষ্টেট এম্পায়াৰ একাডেমীত আজি ইয়াত নৱগত আদৰণি সভা আছিল। ইয়াত আহি পেলাই যথেষ্ট সুখী পাইছোঁ। সেইটো কাৰণে পাইছোঁ মই ক'ব লাগিব এম্পায়াৰ একাডেমী আজি অকল বড়োমাৰ এটা শিক্ষানুষ্ঠান নহয়, অসমৰ বিভিন্ন নামনি অসমৰ বিভিন্ন ঠাইত এই এম্পায়াৰ একাডেমী জনা যায় আৰু ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী ইয়াত আহি পেলাই শিক্ষা গ্ৰহণ কৰি আছে। ইয়াতে আৰ্টছ আছে, ছায়েন্স আছে, কমাৰ্চ আছে আৰু ইয়াৰ যিসকল মেনেজমেণ্ট সুন্দৰ বুলি আমি জানিছোঁ আৰু সেইটো কাৰণে একাডেমি ভালকৈ চলি আছে। আমি আশা কৰিছোঁ যে একাডেমিৰ যিটো নেকি একাডেমিক কণ্ডিশ্যন দিনে দিনে আগবাঢ়ি যাওক। আকৌ আমাৰ সমাজৰ কাৰণে যিটো আমাৰ এতিয়া অভাৱ হৈ আছে বিজ্ঞানৰ দিশত, আৰ্টছৰ দিশত, কমাৰ্চৰ দিশত, সেইবিলাক সফল কৰি দিব আমি আশা কৰিছোঁ। বিটিআৰ অঞ্চলত বা BTC অঞ্চলত ইতিমধ্যে আমাৰ টেট যিসকলে পাছ কৰিছে ইতিমধ্যে 900তকৈ বেছি শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া হৈছে। আৰু সেইটো কাৰণে আশা কৰিছোঁ আমি স্পেচিয়েলি LP স্কুল বা ME স্কুলত শিক্ষকৰ বা শিক্ষয়িত্ৰীৰ যিটো অভাৱ আছিলে সেইটো পূৰণ হ'ব। আৰু BTR বা BTCৰ বাহিৰত আসাম চৰকাৰে যিটো দায়িত্ব লৈছে তেওঁলোকে ইতিমধ্যে পালন কৰিছে। সেইটো কাৰণে আমি আশা কৰিছোঁ যে LP আৰু MEত যিটো শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ আছিলে সেইটো পূৰণ হ'ব। কিছুমান ক্ষেত্ৰত অলপ সমস্যা আছে এতিয়াও, এইবিলাক সমস্যা লৈ পেলাই আমি যোৱাকালি আলোচনা কৰিছোঁ BTRৰ আমাৰ মুখ্য লগতে আমাৰ BTRৰ শিক্ষা বিভাগৰ লগত এইটো সমস্যা সমাধান হ'ব। তাৰপিছত আমাৰ থাকিল হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী, এইটো ইণ্টাৰভিউ হোৱা নাই, এইটো ইণ্টাৰভিউ হ'ব। এইটো ইণ্টাৰভিউ হোৱাৰ পিছত নিশ্চয় তাতো যিবিলাক অভাৱ অভিযোগ আছে সেইবিলাক সমাধান হৈ যাব। নহয়, সেইটো আপোনালোকক কৰিব ভুল ইনফৰমেশ্যন দিছে। আমি চৰকাৰক আমি কৈছোঁ, আমি আলোচনা কৰিছোঁ যে যাৰ লেংগুৱেজ 1 আছে, যাৰ লেংগুৱেজ 2 আছে, ধৰক মানে এছামিছ মাধ্যম বেকগ্ৰাউণ্ড, বড়ো মাধ্যম বেকগ্ৰাউণ্ড, যিসকলে বড়ো মাধ্যম বেকগ্ৰাউণ্ড তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হৈছে। যিসকলে এছামিছ মাধ্যম বেকগ্ৰাউণ্ড তেওঁলোকে মানে প্ৰিফাৰেঞ্চ দিয়া হৈছে। আৰু যিসকলৰ ইংলিছ মাধ্যমত পঢ়ি পেলাই তেওঁলোকৰ লেংগুৱেজ 1 আছে, ধৰক বড়ো বা এছামিছ, তেওঁলোককো ইয়াত সামৰি লোৱা হৈছে। সেইটো নহয় যে একেবাৰে ইংলিছ মাধ্যম যিবিলাক পঢ়িছে তেওঁলোকক দিছে, সেইটো নহয়। সেইটো কোনোবা আপোনালোকক ৰং ইনফৰমেশ্যন দিছে। আমি সেইটো লৈ পেলাই আলোচনা কৰিছোঁ ইতিমধ্যে আৰু সেইটো হোৱা নাই।